নমস্কাৰ সকলোকে মই চিয়াই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ অসমীয়া বোৱাৰী চিয়াৰ আন এটি ভিডিঅ'লৈ। আজি মই এটা বস্তু বনাই দেখাম আপোনালোকক। তো এতিয়া নকওঁ কি দেখাম, অকণমান পিছত দেখাম। এতিয়া নাস্তা কৰি লওঁ আৰু কিবা কিবি কাম আছে যদি ঘৰৰ সেইখিনি কৰি লওঁ। বলকচোন আজি মায়ে নাস্তাত কি বনাইছে চাওঁ। আৰু আজি আমাৰ নাস্তাত আছে ৰুটি চব্জি আৰু এয়া বগৰী মিঠা আচাৰ। এইখিনি মই বগৰীৰ দিনতে বনোৱা বগৰী আৰু গুড়েদি বনাইছিলোঁ। এয়া হ'ল ভাজি, এয়া কেঁচা চাটনি, এয়া ৰুটি। আমাৰ নাস্তাটো কৰি লওঁ। এতিয়া নাস্তা হৈ গ'ল। এতিয়া মায়ে তাঁতত লাগিছে, মানে আজি তাঁতখন কাটিব মানে চাদৰ বৈ শেষ হৈ গ'ল। তাঁতখন কাটিলে মই দেখাই আছোঁ বাৰু। এতিয়া এইটো মই যে কৈছিলোঁ এইটো মানে এইখন হ'ল গামোচাত আজি কেনেকৈ দহি বাতিব পাৰি মই সেইটো দেখাইছোঁ। গামোচাখন খুব ধুনীয়া। মায়ে মানে মোৰ মিষ্টাৰক বৈ দিছে। এই বেছি দিন হোৱা নাই, এমাহমান হ'ল বৈ হোৱা। তাৰপিছত দেউতাক এখন দিছে, মোৰ মিষ্টাৰক এখন দিছে। তাৰপিছত আৰু মোৰ মিষ্টাৰখনত ঢুলীয়া, নাচনী আৰু কপৌ ফুল এনেকৈ আছে। মই দেখাই আছোঁ ৰ'ব, ভালদৰে দেখাই আছোঁ গামোচাখন। আৰু ময়ো বৈছোঁ। মই মানে ইমান ডাঙৰ নহয়, মই আগতে তাঁত বব নাজানিছিলোঁ, এতিয়া শিকিছোঁ আমাৰ মাৰ পৰা। তো মই অকণমান সৰুকৈ ইমানটো মানৰ কৰিছোঁ। মোৰকেইখনো দেখাম বাৰু। এতিয়া এইখন দেখাই আছোঁ মই ভালদৰে। এয়া দেখিছেনে কিমান ডাঙৰকৈ। এইটো নাচনীজনী, ইজন ঢুলীয়া, এইটো পেঁপা বজাই আছে। তাৰপিছত এইখিনি কপৌ ফুল, মানে তিনতৰপ বনাইছে, বুজিছেনে? আৰু গোটেই গা বুটা দি দিছে। সেয়া আৰু গামোচাখন কেনেকুৱা লাগিছে ফুলটো মোক কমেণ্ট কৰি জনাব। আৰু দেউতাক দিয়াখন মানে মায়ে, সেইখনো মই দেখাই আছোঁ। আৰু মই পোৱাখনো দেখাই আছোঁ। সেইকেইখনো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। নাজানো, তথাপিতো শিকিছোঁ এতিয়া। আৰু এইখন মই বোৱাখন কেনেকুৱা হৈছে ফুলটো জনাব। আৰু এইখন মই গোটেইটো কমপ্লিট নিজে ফুলটো মানে তুলিছোঁ। আৰু আমাৰ গোটেইকেইখন গামোচাকেইখন গোটেইকেইখনে কি কয় এইটো পাত বোৱা আছে, পাত বোৱা। আৰু ময়ো এইখনত গোটেইখনতে মাজে এনেকৈ অকণমান ফুল দি বুটা টাইপত খনকৈ দি দিছোঁ, দেখাই আছোঁ ভালদৰে। এইখন এইখন পিছফালখন এইখিনি। আৰু সেইখন দেখাইছোঁ দেউতাৰখন। এইখন দেউতাৰখন। এইখন বহুত ডাঙৰকৈ আছে ফুলটো, মই ভালদৰে দেখুৱাই আছোঁ আপোনালোকক। এইখন ইয়াৰে ফুলটো বহুত ধুনীয়া, বহুত ডাঙৰকৈ আছে। আৰু এইখন গোঠা আছে এনেকৈ। এইখনৰ মাজৰখিনি বহুত ঘনকৈ বুটা দিয়া আছে, বহুত ঘনকৈ দিয়া আছে বুটাখিনি, দেখিছেনে? এই পিছফালখনটো আৰু এইটো আগফালটো। এইখনো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইখন দেউতাই এদিন লৈ কেনে ক'ৰবাত গৈছিলে মানে, আৰু মাৰো তাঁত কাটি হৈ গ'ল। এতিয়া দুখনেই আছিল, তাঁতত লগাইছিলে বেছিকৈ, আগতে কাটিলে বাকীকেইখন, এতিয়া দুখনেই আছিল, সেই দুখনো কাটি এতিয়া মোৰ দেখাই গামোচা হৈ গ'ল। এতিয়া মই গামোচাকেইখন ৰেডি কৰি লৈছোঁ, দহি ল'লোঁ এইখন গুঠিবৰ কাৰণে। এইটো মই মেচিনত গোটেইখিনি চিলাই ল'লোঁ, গোটেই মূৰটো।
তাৰপিছত মই এইখিনি দহি গাঁঠিবৰ কাৰণে এই সূতা লৈছোঁ, এইখিনি ঊল সূতা। তাৰপিছত এখন কেঁচি লাগিব। তাৰপিছত এইটো মই বেজিত এই গুলি সূতাটো লৈ লৈছোঁ। এতিয়া মই এনেকৈ দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ। মই এতিয়া দুডাল গুলি সূতা বেজিটোত ভৰাই গোটেইখন গামোচাত এনেকৈ অকণমান জোখতকৈ মানে দহিখিনি গাঁঠিব পৰাকৈ জোখতকৈ এনেকুৱাকৈ গোটেই গামোচাখনতে গাঁঠিটো দি যাম, গোটেই গামোচাখনৰ মূৰটোত। মই আৰু এডাল এনেকুৱাকৈ কৰি দেখাই যাম। আপোনালোকে দূৰত্বটো নিজৰ হিচাপত ৰাখিব পাৰে, মই নিজৰ হিচাপতে ৰাখিছোঁ। মানে মই অকণমান পাতলকৈ দিছোঁ, কাৰণ গামোচাত অকণমান পাতলকৈ দিলেও কথা নাই, চাদৰতহে অকণমান ঘনকৈ লাগে। গামোচাত পাতলকৈ ৰাখিলেও বেয়া নালাগে। মই এতিয়া গোটেই গামোচাখনৰ মূৰটোত সূতাখিনি এনেকৈ বন্ধাই ল'ম গোটেইখনত। এয়া মোৰ হৈ গ'ল, গোটেই গামোচাখনতে মই সূতাখিনি বন্ধাই ল'লোঁ। এতিয়া মই দহিৰ কাৰণে সূতাখিনি মই এতিয়া বান্ধিম ইয়াতে। মই এইখিনি এনেকুৱাকৈ মই এইডাল সূতাডালেদি এইখিনি বান্ধি দিম। আৰু এই দীঘলটো আপোনালোকৰ নিজৰ নিজৰ হিচাপতো ল'ব পাৰে। মই বেছি দীঘল নকৰোঁ, বেছি চুটিও কৰা নাই। এই গাঁঠিটো খুব টাইটকৈ দিব, যিমান পাৰে সিমান টাইটকৈ দিব লাগে, তেতিয়া মানে পিছলি নাহে। আৰু এতিয়া সূতাটো যিহেতুকে ঊল, অকণমান পিছলি আহিবও পাৰে, সেইকাৰণে মই টাইটকৈ দিওঁ আৰু গাঁঠিটো। মই গাঁঠি তিনিটাই দিলোঁ, তিনিটাও দিওঁ, কিছুমানত দুটাও দিওঁ। এতিয়া মই এইখিনি সমানকৈ কেঁচিৰে কাটি দিম। মই এতিয়া এইখিনি কেঁচিৰে সমানকৈ কাটি দিলোঁ। তাৰপিছত এডাল সূতা লৈছোঁ, এই সূতাটোৰে ইয়াতে এটা গাঁথনি দি দিম। এইডালো এতিয়া কাটি দিম সমানকৈ। এতিয়া এইটো ধুনীয়াকৈ সমানকৈ কাটি দিম। আৰু এনেকুৱাকৈ আৰু মই দেখাই আছোঁ আপোনালোকক, আৰু দুটা এটা কৰি দেখাই দি আছোঁ। এইটো ঠিক তেনেদৰেই কৰিম, একেধৰণে। এতিয়া মই গোটেইখিনিতে ঠিক এনেদৰে দহিটো বাতি লৈ যাম। তাৰপিছত দহিটো বটাৰ পিছত মই দেখাই আছোঁ। আৰু মোৰ এয়া হৈ গ'ল গোটেইখনতে দহি গুঠি। দেখিছেনে কিমান ধুনীয়া লাগিছে। গামোচাত সঁচাকৈ দহি বাতিলে খুব ধুনীয়া লাগে, গামোচাখনৰ সৌন্দৰ্যই বেলেগ হৈ উঠে। মই গোটেইখনতে কৰি দিলোঁ আৰু তলৰখিনি সমানকৈ মিলাই সমানকৈ কাটি দিলোঁ। আৰু এইখিনিয়ে আছিল আজি মোৰ ভিডিঅ'টোত। আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই যদি মোৰ ভাল পালে তেন্তে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু লগ পাম অন্য এটা ভিডিঅ'ত।